মোৰ আন্তৰিক শুভেচ্ছা ওলক আগন্তুক নতুন বছৰ ৰঙালী বিহুৰ অভিনন্দন মই যাচিছোঁ। আজি আপোনালোকক ইয়াত লগ পোৱাৰ মূল উদ্দেশ্যটো হ'ল আগন্তুক 12 তাৰিখ 4টা বজাত চিৰাং জিলাৰ হেডকোৱাৰ্টাৰ কাজলগাঁৱত বৰ্তমান প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বাধীন UPPL ৰাজনৈতিক দলত মই লগতে বহুতো দল সংগঠনৰ নেতা কৰ্মী শুভাকাংক্ষী ৰাইজ যোগদান কৰিম। সেইদিনাখন সেই কাৰ্যসূচীত ইচ্ছুক ব্যক্তিসকলে অংশগ্ৰহণ কৰিব পাৰিব। এই কথাখিনিকে জনাবৰ কাৰণে আপোনালোকৰ মাজেদি এই স্পষ্টীকৰণটো মই আজি কৰি দিছোঁ। ধন্যবাদ। কাইলৈ হাগ্ৰামা মহিলাৰে আপোনাৰ কটাক্ষ কৰিছে, আপোনাক অপমানিত বুলি কৈছে। বান্দৰমিয়া যাব, সুন্দৰমিয়া প্ৰৱেশ কৰিব। এই মুহূৰ্তত এইবোৰ কথাৰ প্ৰশ্নৰ উত্তৰ তথা মন্তব্যৰ প্ৰতি মন্তব্য দিয়াৰ কাৰণে প্ৰয়োজন বুলি মই নাভাবোঁ। মূল কাৰণটো কোনোবা ব্যক্তি তথা কোনোবাক আক্ষেপ বা বিক্ষোভ কৰি পেলাই এই সিদ্ধান্তটো মই লোৱা নাই। এইটো হ'ল সময়ৰ দাবী, পৰিস্থিতিৰ দাবী। অনাগত দিনবিলাকত আমি একত্ৰিতভাৱে অঞ্চলৰ সৰ্বাংগীন উন্নয়ন, শান্তি সম্প্ৰীতি, স্থায়ীকৰণ এই কথাটো প্ৰাধান্যতা ইয়াত আছে। ইমানুৱেল মুছাহাৰীয়ে এটা মন্তব্য দিছিলে যে যেতিয়া UPPL আৰু BPF-ৰ মানে মিত্ৰতা হ'বলৈ গৈছিল তেতিয়া আপুনি বাধা দিয়া বুলি উল্লেখ কৰিছিলে। এলিগেশ্যন দিয়াটো ইমান ডাঙৰ কথা নহয়। এলিগেশ্যনৰ সঠিক প্ৰমাণিত যদি কোনোবা দিব পাৰে নিশ্চয় তেতিয়া কথাটো সঁচা বুলি ময়ো গ্ৰহণ কৰিম। কিন্তু কথাৰ যুক্তিযুক্ততা, বাস্তৱ প্ৰমাণ এইটোহে সত্যতাটো প্ৰমাণ কৰিব। আৰু এটা কথা কৈছে যে আপুনি কেতিয়া BPF নেৰে, কিবা বাতৰি ওলাই থকা বুলি কালি কৈছিলে যে BPF-ৰ লগত আপোনাৰ ভাল সম্পৰ্ক আছে, আপুনি নাযায় বুলিও কৈছে। তেখেতে আচলতে আপোনাক বহুত বিশ্বাসত লৈছে। এই কথাটো এতিয়া এই মুহূৰ্তত মই যি কথা কৈ আছোঁ তো ইয়াৰ প্ৰাসংগিকতা একো এতিয়া নাই। পুনৰ এক্টিভ পলিটিক্স কোনোবা পজিশ্যন ল'বৰ কাৰণে কিবা আশা কিবা লোভত এই সিদ্ধান্তটো মই লোৱা নাই। এইটো স্পষ্ট কথা। মোক কিবা পজিশ্যন লাগে, আমুক হ'লেহে মই UPPL-ত যাম, তেনেকুৱা প্ৰি কণ্ডিশ্যন মনতো নাই আৰু প্ৰকাশ্য মই আপোনালোকৰ জৰিয়তে মই এইটো স্পষ্ট কৰি দিছোঁ। ইমান দীঘলীয়া সময় কিয় আপুনি এনেকে মানে অজ্ঞাত আছে? আপুনি চৰ্চিত ব্যক্তি, আপুনি এজন এই অঞ্চলৰ এটা আগশাৰীৰ নেতা। নাই, ইয়াত বিশেষ একো নাই। অলপ জিৰণিৰো প্ৰয়োজন হয় আৰু গোটেই বিষয়টো অলপ পৰ্যবেক্ষণ কৰাৰ কাৰণেও সময়ৰ প্ৰয়োজন হয়। ধন্যবাদ। এনেকুৱা কি দুৰ্বলতা আছে য'ত আপুনি আজি বেলেগ দলত সোমাব লগা হ'ল? BPF-ত কি দুৰ্বলতা? মই বুজা নাই, আপুনি কি সুধিব বিচাৰিছে? আপুনি কি কাৰণত BPF-টো এৰি নতুন কিবা পাৰ্টিত জইন কৰিব গৈ আছে বা কৰিছে? কিছু আগত মই আপুনি কি দুৰ্বলতা? নহয়, প্ৰশ্নটো আপুনি কি কৰিব বিচাৰিছে মই বুজা নাই। কথাটো হ'ল মই অনুমান কৰি লৈছোঁ আপুনি যিটো ক'ব বিচাৰিছে। ইতিমধ্যে মই কিছু কথা কৈ দিলোঁ। সময়ৰ দাবী, পৰিস্থিতিৰ দাবী, কাবাক আক্ষেপ বেয়া পোৱা ভাল পোৱাৰ কাৰণে নহয়। স্পষ্ট মই দি আছোঁ। থেংক ইউ, सबके धन्यवाद। गोजोनथाव खौरां, नोंथाङा कटन आरो इरि जि गाननो मोजां मोनोना? नोंथांमोननि थाखाय लानानै फैदों चिरां जिल्लानि सापागुरियाव थानाय आगर दाग्रा आफादा 1 एप्रिलनिफ्राय 30 एप्रिलसिम बैसागुनि 20% 50% डिसकाउन्टनि अफार।
आगर स्टोराव हौवाफोरनि थाखाय कटन आरो इरि जिफोरखौ मोननो हायो जेरै जेन्स शार्ट, शर्ट कुर्ता, लं कुर्ता, वेस्टकट, गामसा स्टल, मफलार, आर'नाइ आरो हिन्जावफोरनि थाखायबो कटन आरो इरि जिफोरखौबो मोननो हायो जेरै लेडिस कुर्ता, लेडिस टप, लेडिस पेन्ट, दखना, साद्रि, इरि स्टल आरो इरि सलफोरनि गानग्रा जोमग्राफोरनि जिखौ मोननो हायो। कटन आरो इरि जिफोरखौ गानग्रा एबा बायग्राफोरनि थाखाय आगर स्टोरा मोजां सुबिदाबो खालामदों जेरै अनलाइननि गेजेरजों WhatsApp नाम्बार, फेसबुक आरो इनस्टाग्रामनि गेजेरजों बायनो हागोन आरो सोरबाफोर हलसेल बायग्रा दंबा हलसेलबो बायनो हानायनि सुबिदा दं। बेजों लोगोसेनो मोनसे गोजोनथाव खौरांबाव आगर दाग्रा आफादाव सोरबाफोर जि दानो गोसो गुदुं आइजो सुबुं दंब्ला जि दाफिननो हागोन। गोबां बाथ्रा मिथिबावनो थाखाय 8822063339 9678923836 आरो 9613 224401 जानबुं नाम्बारनि गेजेरजों खौरां लाहरनो हागोन।